সকলে আমাৰ নিউজ মিডিয়া চেনেলক নমস্কাৰ। মোৰ নাম দীপক বসুমতাৰী, ফৰেষ্টাৰ হয়। মই কোচগড় ডিভিজনৰ আণ্ডাৰত ডিফুট ৰেঞ্জৰ ষ্টাফ হয়। এনেকুৱা আমাৰ যোৱাকালি এটা নিউজ ওলাইছে আসাম টক্সৰ পৰা। এই আমাৰ ওপৰত এটা ফল্ছ এলিগেশ্যন কিবা কৈ আছে। এই নামটো হ'ল আজিজ লেংৰা আৰু ই চাহিদুল। এইটো কৈ আছে কি আমি এজন প্ৰণয় কোনোবা প্ৰণয় নাম উঠাই দিছে। এইটো উঠাই পেলাই আমি তাক বোলে পইচা দিব এনেকুৱা ফল্ছ এলিগেশ্যন কৰি আছে। এইটো কৈ আছে আজিজ লেংৰা সেইটো মানে ম্যাদী পাট্টা হয় বুলি কৈ আছে। ম্যাদী পাট্টা আৰু এইটো ম্যাদী পাট্টা নহয়, এইটো খাছলেণ্ড হয়। তাৰপিছত সিহঁতৰ পুখুৰী খান্দি বুলি কিবা কৈ আছে, পুখুৰী খান্দি পাৰ্মিশ্যন আছে এনেকুৱা কৈ আছে। কিন্তু সিহঁতৰ বোলে পুখুৰী খান্দা পাৰ্মিশ্যনো নাই। তাৰপিছত সিহঁতৰ ইলিগেল মাইনিং কৰি আছে। তাৰ JCB আছিলে, ফকলাইন আছিলে, ডাম্পাৰ আছিলে। আমি JCBটো অফিচত আনিছোঁ আৰু আমাৰ এইটো টাইমটো হ'ল ইদিনা পেট্ৰলিং টাইমত 25 তাৰিখত আমি গৈছিলোঁ। 25 তাৰিখত পেট্ৰলিং কৰাতে যেনেকুৱা আমি ডিউটি সদায় কৰি থাকোঁ। আমি এনেকুৱা এই দিনত 25 তাৰিখ 11:30মান বজাত আমি ডিউটি কৰা টাইমত সেই গাঁওটোৰ নামটো হ'ল হাউৰীয়াপেট, চিলবাৰী, 2 নম্বৰ হাউৰীয়াপেট চিলবাৰী। তাতে গৈ পাই আমি পালোঁ JCB খান্দি আছে, পুখুৰী খান্দি আছে বা এই ইলিগেল মাইনিং কৰি আছে। তাতে আমি ড্ৰাইভাৰক ৰখি পেলাই আমি সুধিলোঁ, আপোনাৰ যে আপুনি পুখুৰী খান্দি আছে বা মাইনিং কৰি আছে, আপোনাৰ কাগজ আছে নেকি? অকল কাগজ এনেই লিগেল ডকুমেণ্ট আছে নেকি সুধিলোঁ। নাই, সেইটো কাগজ নাই। তাৰপিছত কাগজ নাই যদি আমি এই কিবাটো JCB হয়, আমি কোচগড় ডিভিজনৰ আমাৰ যোনটো ডিপ'ট ৰেঞ্জ আমি আনিছোঁ ইয়াতে চিজ কৰিলোঁ। চিজ কৰাৰ পিছত আমি অফেন্স কৰিলোঁ, যোনটো আমাৰ ৰুল হয় AMMC ৰুলৰ ভাইলেশ্যন কৰিছে। এইটো 2013 হয় AMMC ৰুলটো এইটো ভাইলেশ্যন কৰিছে। তাৰপিছত ভাইলেশ্যন কৰা যোনটো আমাৰ প্ৰচিডিং হয়, প্ৰচেছটো আমি কৰিছোঁ। প্ৰচেছ কৰাৰ পিছত আমি JCB এৰি দিলোঁ। তো এৰাৰ পিছত সেইটো কি কৰি যোৱাকালি নিউজত ওলাই দিল আমাক কি আমি পইচা খাইছোঁ, এনেকুৱা ৰিমাৰ ওলাইছে তাৰ পৰা। আমিতো এনেকুৱা কোনো কাৰোৰ পৰা পইচাও লোৱা নাই বা আমি নলওঁ আৰু এনেকুৱা আমাক এনেকুৱা ব্লেম কৰিব বিচাৰিছে, চেষ্টা কৰি আছে কি আমাক এনেকুৱা ফাচাব পাৰে, ফাচাব চেষ্টাও কৰি আছে। সিহঁতৰ আমাক চাকৰিৰ পৰা ডিছমিছ কৰা বা ক'ৰবাত ট্ৰেন্সফাৰ কৰা। কিছুমান মানুহ মানে পাৰ্টিৰো নাম লয়, মানে এমৰ মানুহ এনেকুৱা। কিন্তু এম ছাৰো আমাক এনেকুৱা কৰিব নিদিয়ে। মানে ষ্ট্ৰিক্টলি আমাক অৰ্ডাৰে দিয়া আছে বা DFO ছাৰৰ পৰা অৰ্ডাৰ দিয়া আছে, কোনো ভাইলেশ্যন কোনো নহ'ব, কোনো 2 নম্বৰী নহ'ব, এনেকুৱা ষ্ট্ৰিক্টলি অৰ্ডাৰেই আছে। এইটো কাৰণে আমাক কেতিয়াবা এইটো 2 নম্বৰী স্মাগলাৰবিলাক কেতিয়াবা আমাক ঘৰও আহি পাৰে, আমাক ট্ৰিটমেণ্টো দিব পাৰে। ট্ৰিটমেণ্টো দিছে দিও আছে, এজন দিছে মোক। তাৰপিছত মোক ধমকি দিছে, মোক ডিছমিছ কৰিব চাকৰিৰ পৰা। মানে বেচলেছ আৰু কি, বেচলেছ কংকৰ্ড এণ্ড এভ্ৰিগেশ্যন এইটো কৰিছে আৰু কি। মানে কোনো কিবা নাই, আমাক কোনো পইচা লৈছে প্ৰুফো দেখাব নোৱাৰে আমি পইচা লৈছোঁ বুলি। আমি লোৱাও নাই আৰু কেতিয়াও নলওঁ আৰু। আমাৰ যোনটো ষ্ট্ৰিক্টলি আমি কৰি আছোঁ, এই ষ্ট্ৰিকৰ কাৰণে এইটো মানে 2 নম্বৰী মানুহবিলাক অলপ টান পাই আছে। আমি 2 নম্বৰী কেনেকুৱা কৰিম, এইটো আমাক মানে চেষ্টা কৰি আছে ফচাবৰ কাৰণে। এইটো আমাৰ জাষ্ট মিডিয়াৰ থ্ৰু আমাৰ ৰিকুৱেষ্ট, যাতে আমাৰ যোনটো পাব্লিকক বুজাব লাগে বা বুজাই দিব আপুনিও আপোনাৰ পৰাও আমি এনেকুৱা কোনো ভাইলেশ্যন কৰা নাই। আমি যে নিয়মমতে চলিছোঁ আৰু নিয়মমতেই চলি থাকিম। আৰু যিমান 2 নম্বৰী আছে আমি 2 নম্বৰী চব বন্ধ কৰিম আমি।